নমস্কাৰ আপোনাৰ পেআউট সেটআপ কৰোঁতে টেক্স ক্লাছিফিকেশ্যন যদি ভুল হৈছে ধৰক বিজনেছ টাইপ হৈ ধৰক প্ৰাইভেট কৰ্পৰেশ্যন হৈ আছে হ'ব লাগিছিল ইণ্ডিভিজুৱেল কিন্তু হৈ গ'ল প্ৰাইভেট কৰ্পৰেশ্যন তেতিয়া আপোনাৰ যিখিনি আৰ্নিং হ'ব ডলাৰ্ছ সেইখিনি পেইড হ'ব নে নহয় বা আপোনাৰ একাউণ্টত যাব নে নাযায় আৰু আপুনি সেইটো কেনেকৈ শুধৰাব আৰু লগতে যদি আপুনি পেআউট সেটআপ কৰোঁতে আপোনাৰ ডেট অফ বাৰ্থটো ভুল কৰি দিছিল ভুলবশতঃ তো সেইটো ভুল হৈ থাকিলে আপোনাৰ কিবা অসুবিধা হ'ব নেকি সেইটো ভুল হৈ থাকিলে আপোনাৰ পেআউট মানে যিখিনি আৰ্নিং হৈছে সেইখিনি আপোনাৰ পেইড হ'ব নে নহয় সম্পূৰ্ণ কথাখিনি মই কৈ দিম ভিডিঅ'টো শেষলৈ চাওক এয়া চাওক প্ৰথমতেই লগ ইন কৰিলোঁ ৰাতুল কলিতাৰ প্ৰফাইল তাৰ পাছতে আমি গুচি গ'লোঁ প্ৰফেশ্যনেল মোডত গৈ তললৈ যাব লাগিব গৈ আমি পেআউটত গ'লোঁ প্ৰথমে আমি চাই ল'ম এতিয়া ৰাতুল কলিতাৰ ট্ৰেনজেকশ্যনখিনি যিখিনি পেইড হৈছে মানে যিখিনি আৰ্নিং সেইখিনি আৰ্নিংখিনি আমি পেইড হৈছে নে চাম চাওক সম্পূৰ্ণ পেইড আছে দেখা পাইছে নিশ্চয় এইখিনি ৰাতুল কলিতাৰ পেইড ইতিমধ্যে হৈ গৈছে তো মই প্ৰথমতে আপোনালোকক পেইডখিনি দেখাই ল'লোঁ এতিয়া বেক কৰি পুনৰ পেআউটত যাব লাগিব ছেটিঙত যাব লাগিব এবাৰ আমি ছেটিঙত যাম তো ছেটিঙত গ'লে আপোনালোকে দেখিব যে ৰাতুল কলিতাৰ প্ৰকৃততে বিজনেছ টাইপ মানে টেক্স ক্লাছিফিকেশ্যন কি হৈ আছে চাওক নিশ্চয় দেখা পাইছে প্ৰাইভেট কৰ্পৰেশ্যন হয়নে প্ৰাইভেট কৰ্পৰেশ্যন হৈ আছে বিজনেছ টাইপটো মানে যিটো ইণ্ডিভিজুৱেল হ'ব লাগিছিল গতিকে টেক্স ক্লাছিফিকেশ্যন প্ৰাইভেট কৰ্পৰেশ্যন হৈ থাকিলেও পেইড হয় চিন্তা কৰিবলগীয়া একো নাই আৰু এওঁৰ লগতে ডেট অফ বাৰ্থটো ভুল হৈ আছে এইটো চাওক এইটো ডেট অফ বাৰ্থটো যিটো হ'ব লাগে সেইটো ডেট অফ বাৰ্থটো ভুল আছে এইটো হ'ব লাগিছিল 0106 হ'ব লাগিছিল 89 হ'বগৈ লাগিছিল এইটো 07 হৈ আছে গতিকে ডেট অফ বাৰ্থ ভুল আৰু টেক্স ক্লাছিফিকেশ্যন আমি ভুল বুলিয়েই কওঁ যিহেতু ইণ্ডিভিজুৱেল হ'ব লাগে নিয়মতে কিন্তু বিজনেছ টাইপত গৈ প্ৰাইভেট কৰ্পৰেশ্যন হৈ থাকিলেও পেইড হয় সেইটো প্ৰমাণ আপোনালোকক দিলোঁ নিশ্চয় বুজি পাইছে তো বন্ধুসকল নিশ্চয় বুজি পালে যে টেক্স ক্লাছিফিকেশ্যন বিজনেছ টাইপ হৈ ধৰক আপোনাৰ ইণ্ডিভিজুৱেল নহয় যদি প্ৰাইভেট কৰ্পৰেশ্যন হৈ আছে ডেট অফ বাৰ্থ যদি ভুলকৈ আপুনি পেআউট ছেটআপ কৰোঁতে ভুল হৈ গ'ল গতিকে চিন্তাৰ কোনো কাৰণ নাই আপুনি ভালকৈ কাম কৰি যাওক এদিন নহয় এদিন পে'মেণ্ট পাবই পেইড হ'বই খালি দেৰি হ'ব পাৰে আপুনি নিৰ্দিষ্ট ডলাৰ আৰ্নিং কৰিব লাগিব তেতিয়াহে আপোনাৰ পেইড হ'ব গতিকে মই প্ৰমাণ সহকাৰে দিলোঁ নিশ্চয় বুজি পাইছে শেষত মোৰ ভিডিঅ'সমূহ যদি ভাল লাগিছে আপোনালোকৰ শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি ছাপোৰ্ট কৰিব ময়ো আপোনালোকক এনেধৰণে ধুনীয়া ভিডিঅ'সমূহ আগবঢ়াই যাম থেংক ইউ